हेलो गाइज की खबर आपलोक मोर फाলৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আজি হৈছে মানুহ বিহু আৰু আমাৰ ইয়াতে আছে আজি ফাংচন মানে আমাৰ বিহু আছে। আপোনালোকে নিশ্চয় গান শুনিবই পাইছে, তাতে গান বাজি আছে। গতিকে এতিয়া তাতে শোভাযাত্ৰাত যাম আৰু তাৰ কাৰণে জলদি ৰেডি হৈ লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, পিছলৈকে কেনেকুৱা কি চাই থাকক। এয়া পুৰা ৰেডি প্ৰচেছনত যোৱাৰ কাৰণে। তো ময়ো এতিয়া ওলাওঁ, জলদি ওলাই মেলি প্ৰচেছনত যাওঁ। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক আজি কি হ'ব প্ৰচেছন। Hello guys, welcome to my channel. Guys, আজি নহয় 2 hours later. গাইজ আমি ৰেডি হৈ গ'লোঁ প্ৰচেছনত যাবৰ কাৰণে আৰু চশমা পিন্ধিলোঁ ৰ'ব। এয়া ৰেডি লেচা ৰেডি গাইজ। মোৰ ব্লগটো এতিয়া মই নাচিম প্ৰচেছনতো, মোৰ ব্লগটো কণ্টিনিউ কৰিব তো আপোনালোকে চাই থাকক। আজি তামাম নাচিম আমি। ইয়ে হে লতিক দেখুৱাই থাকো ৰাখি যাই মাৰে Yeah, boy. লতিক দেখাব লাগিব গাইজ। ব্লগ দিয়ে ডাইৰেক্ট ভাল লিখিছে দিয়া, চবেই ভাল লিখিছে গাইজ। এতিয়া আমি যাম খপাখুল গয়া হে গাইজ। কাটা মাৰা নাই গাইজ। এতিয়া শোভাযাত্ৰাত যাম আমি বনদেয়া যাম। 1 hour later.
বুবু প্রসাদ খাইছো আমি এই না যাও অলিস दीदी प्रसाद खा रहा है ये प्रसाद ये मेरी भाभी जी है और ये पीछे दी मम्मी है मम्मी है गाइस फोटो उठाना है ब्लॉग चल रहा है गाइस आज चुमु डांस करिबे आरो क्या करिम बड़ निका মই দেখা পাতো আছে জানা কি কৰি আছে তুমি ব্লগ হা ব্লগ ব্লগিং কৰা নেকি আজিকালি আপি ডাঙৰ হ'ল দে দিছো দে হাই বুলি কৰাতে সাবস্ক্ৰাইব কৰবি অলপ আমাৰ আপিতক পিছা খাইছো ব্লগ বনাই আছিল সাবস্ক্ৰাইব কৰবি সাবস্ক্ৰাইব নুঘুৰা কি কৰি মাৰি মোৰ কাৰণে লাৰু লৈছি গাইস মৰম মৰম নহয় খুজি কিনে मरम था गाइस मरम ये दो मेरे को थैंक यू गाइस Wow! Very dangerous! गाइस ये तेगल गाइस ये तो सिनी पाई ना पाई ये लोग मेरे क्या है ब्लॉग गाइस हमार नास्ता हॉल प्रोसेशन हॉल और इतना गाइस गाइस कैमेरा देख लिया ना करा ना हेते एनेও কৰি থাকে তো গাইস এখানে বাদ দিলো আমার হ্যাঁ হল লগতি মজা গাইছো দিমে যা গাইস তাই যাব গাইস বিদায় ओ भाइयों ये सेंटी बातें गाइस ये तो घर गाइस स्टाइल দা আমিও যাওঁ গাইস আমাৰ হাই প্ৰসেছন কৰা হ'ল ডান্স চান্স কৰিলোঁ আৰু এতিয়া কি ক'ব গাইছ সৰু গাইছ তাৰপিছত গাইছ এতিয়া মোবাইলৰ স্পেচো শেষ হ'ব বহুত ফটো মাৰিলোঁ আৰু এতিয়া ফটোখন চবকে দিব লাগিব দিয়াৰ পিছত এইবাৰ আৰু গাইছ হাই মই অলপ ডান্স কৰিব লাগিব প্ৰেক্টিচ কৰিম আৰু এতিয়া খেলা খেলিব যাম আমি খেলা খাব যাম আপোনালোকক লগ পাইছোঁ
এইটো বাবু আৰু তোমাৰ মনিলা আমাৰ পৰা ভিডিঅ' দিছো বাবু কি লাগে उल्टा क्या हिसाब भी जो दिया तो खुद ही निकली हो पाल लियो खुदला आउट हो गया বাদি রশি জানা এই বুঝা এই গাইস খেলা সবাইছি আমি খেলা চাই আছো খেলাত আমাৰ সৰু সৰু চলি মহান অলে গেল কাক সাপোর্ট কৰি আছে বাবু খেলা খেলবাইছো গাইছ আমাৰ ডাঙৰ মহালত দিয়া নাই সৰু মহাত দিছি গাইছ মই সৰু বুলি ভাবছিল গাইছ মই সৰু বুলি ভাবছিল আমাৰ খেলবা দিছিল গাইজতে নেখেলো খেলো আমি সৈতে খেলবা দিছিল গাইছ আমি সৰু মহালত খেলি আমি भाई जगमगर कथा আছে अरे झूठ बोल रहा है ये झूठ बोल रहा है बढ़िया मोक पाला दाई बढ़िया ओया चके ना ए पुखुरी बाटी बाटी गाइस मुनि बाहा दिছি गाइस আমি চকিত বাহ খেললো কিন্তু নাপালো জগমগৰ কথা আছিল গাইস জান মান দি খেলছিলো কিন্তু নাপালো কি কৰিম উপায় নাই এই খেলাই নাই এই গাইস ডাঙৰ হৈছে মই সৰু আছো তাই লাইছ কৰে না যা লেসটা তো তোর বিহি এ বিহি জানা খেলা What? গাইস এতিয়া আমি গা পা ধুম চলালে আপোনালোকক ৰাতি লগ পাই আছো ইয়াতে নাচি আছে আমাৰ প্ৰেক্টিস হোৱাই নাই গাইস মই ছুটি भी नहीं है गाइस बाकी सब रेडी কিন্তু সানগ্লাস খানা খানা ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ ছুটি भी नहीं है गाइस इतने भी ना लिखनी पड़ेगी और ये तो टपट टपट गाइस আমার চশমা পিনানি পিনাকে লাগিয়েছে নানসু হে আর কি বলবো এই যে পিনি যাবে না স্টাইলতে না কিতিয়া মো কাপড় মান ভরাই নাই বেগো থাক তো আমি যাম ये मुंह से सुपारी निकाल के बात कर रहे बाबा गाइस गाइस ইয়াতে এখানে এই বালা गाइस ये क्या हो रहा है हमारा धोती खोल गया था गाइस
আমার ছুটি হল কি গেছিল গাইস আমি আর দিন বাড়ি আহ্বায়ক কমিটির গামোচা বিহু হুঁচৰি দলটি পৰিৱেশন কৰি আছে গাইছ মঞ্চত তাৰপিছত আমাক দিব ফাইনেলি গাইছ আমাকো দিলে নাচিব আৰু আপোনালোকে যদি আমাৰ ডান্সটো চাব বিচাৰে কমেন্টত জনাব ₹150 देगा।